बाक्सानि मुसलपुराव VPI एबा भटार्स पार्टी इन्टारनेशनेलनि गोख्रों हेंथा सोमावसारनाय आसामनि दैबानानि जेंनाखौ हादोरारि खैफोद फोसावनांगौनि दाबिजों गोख्रों सोमावसारनाय हाबाफारि बाक्सानि मुसलपुराव VPI मुसलपुर दुर्गा थानसालिनि गेलेग्रा फोथाराव सुबुं धरना होनाय हाबाफारि लायो। VPI गोजौ आसामाव दैबानाजों खहा जानांनाय साफ्रोमबो नखरनो 50,000 रांनि खेबसे अनसुंथाइ होनांगौनि गोख्रों दाबि खालामदों। लोगोसे नखरनि साफ्रोमबो सोद्रोमानो 11,900 रां भटार होनायनि अनसुंथाइ होनांगौ होननानैबो दाबि खालामदों VPI। सोमावसारगिरिफोरा जोंनो भट होनायनि मोन्थाइ दं, भट होनायनि मोन्थाइ गैयालासे जों गोजोनथाया बायदि स्लगानजों सोमावसारनानै थासारिखौ दुंहाव खालामो। ইয়াতে গণধৰ্ণা চলি আছে আৰু গণধৰ্ণা আমি কৰিব লগা হৈছো। এতিয়া অসমত প্ৰতি বছৰে বানপানী হয় আৰু এই বানপানীত অসমৰ ৰাজ্যৰ বহুত ধন সম্পত্তি নষ্ট হয়, ঘৰ বাৰী বহুতো ধৰণৰ সম্পত্তি নষ্ট হয় আৰু এইটো বানপানী এইবাৰো আমাৰ উজনি অসমত যেনেকৈ চৰাইদেউ, শিৱসাগৰ, যোৰহাট তাত এনেকুৱা প্ৰলয়ংকাৰী বানপানী আহিছিলে, মানে হঠাতে মানুহে ক'ব পৰা নাই যে কেনেকুৱা পানী আহি গ'ল। এইটো বানত বহুতো ধন সম্পত্তি নষ্ট হৈছে, ঘৰ বাৰী গেল, পশুধন গেল, গোটেই গেল। গতিকে এই বস্তুটো আমি গৈ পেলাই তাত আমি ছাৰ্ভে কৰি চাওঁতে আমাৰ বহুত দুখ লাগিছে যে এনেকুৱাও বানপানী হয়। গতিকে অসমত প্ৰতি বছৰে সেনেকৈ হৈ থাকে, ইমান ধন নষ্ট হয়। গতিকে আমি চৰকাৰক কৈছিলোঁ যে বৈজ্ঞানিকভাৱে যে এই নদীবিলাকক কণ্ট্ৰল কৰাৰ কাৰণে বৈজ্ঞানিকভাৱে মথৰি সজোৱাৰ ব্যৱস্থা কৰিব লাগে। বহুবাৰ কথা পাতিলোঁ কিন্তু নহ'ল। আৰু অসমৰ বানপানীটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে গণ্য কৰিব লাগে, ঘোষণা কৰিব লাগে বুলি আমি বাৰে বাৰে কৈছোঁ, আজিলৈকে হোৱা নাই। গতিকে আমি আজি সেইকাৰণে ইয়াত আহিছোঁ যে অসমৰ বানপানী ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে চৰকাৰে গণ্য কৰিব লাগে আৰু অসমত এই সৌহিদিনা যিটো ক্ষতিগ্ৰস্ত হ'ল বানপীড়িতসকলক তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। একালীন অনুদান হিচাপে প্ৰত্যেককে 20 লাখ টকা দিব লাগে আৰু 5 বছৰৰ কাৰণে 5 বছৰলৈকে প্ৰতিটো পৰিয়ালত যিমান ভোটাৰ আছে তেওঁলোকৰ নামত 11,900 টকাকৈ দি পেলাই তেওঁলোকক মানে পুনৰ সংস্থাপনত যাতে সহায় সহযোগ কৰে, এইটোৰ কাৰণে আমি আহিছোঁ। আৰু তাৰ বাদেও বিভিন্ন ধৰণৰ আমাৰ আন্দোলনতো আছে। আমাৰ পুৰণা যিটো ষ্টেণ্ডিং আমাৰ যিটো ডিমাণ্ড, ভোটাৰশ্বিপৰ ডিমাণ্ডটো আছেয়ে। 2011 চনত তেওঁলোকে পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে পাছ কৰি দিয়া যিটো ভোটাৰশ্বিপ আমাৰ পাব লগা, ভোট দিয়াৰ বিনিময়ত যিটো পাব লগা, সেই অধিকাৰটো আমি বিচাৰি আছোঁ, পোৱা নাই। আমি নোপোৱা পৰ্যন্ত আমি কৰি যাই থাকিম। আৰু আমাৰ মাজত যিটো বেবেচাৰী কানুন, সেই বেবেচাৰী কানুনটো খতম কৰিব লাগে। আৰু আমাৰ মাজত APL BPLৰ কোনো এজন MLA MP নাই, যাৰ কাৰণে আমি APL BPLৰ নামত চিট ৰিজাৰ্ভেশ্যন বিচাৰি আমি আন্দোলন কৰি আছোঁ। আজিও আমি বিচাৰিছোঁ এই কথা আমি আমাৰ মেমৰেণ্ডামৰ জৰিয়তে আমি আমাৰ ইয়াৰে লোকেল যিটো আমাৰ মুছলপুৰ DC মহোদয়ৰ জৰিয়তে আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ মেমৰেণ্ডাম। আৰু সেইমতে আমি আশা কৰোঁ যে আমাৰ দাবী যাতে পূৰণ হয়, এইখিনিৰ কাৰণে আমি আহিছোঁ। তো দুৰ্ভাগ্যবশতঃ আমি বহু বছৰৰ পৰা লাগি আছোঁ, আমি বাৰে বাৰে মেমৰেণ্ডাম দি আছোঁ। আমি ষ্টেট কমিটিও কৰিছে গুৱাহাটী চচলত আৰু জিলা পৰ্যায়তো আমি প্ৰতিটো জিলাতে আমি কৰি আছোঁ, তথাপিও কাণ সাৰ দিয়া নাই তেওঁলোকে। তো সেইকাৰণে আমি প্ৰশ্ন কৰিছোঁ তেওঁলোকক যে আপোনালোকে কি কৰিব বিচাৰিছে। প্ৰশ্নৰ জবাব নাই আজিলৈকে। সেইকাৰণে আমি সেইদিনা আকৌ আমি কি কৰিছোঁ, RTI কৰিছোঁ। RTIৰ জবাব কেতিয়া আহে আমি বাট চাই আছোঁ। আৰু আজিলৈকে আমাৰ অসম চৰকাৰেই হওক বা BTC চৰকাৰেই হওক আমাৰ লগত কথা পাতিবলৈ এতিয়াও তেওঁলোকে সাজু হোৱা নাই। গতিকে আমি ভাবোঁ তেওঁলোকে আমাক মাতিব লাগে, কথা পাতিব লাগে, দেশৰ সমস্যাৰ সম্পৰ্কে চিন্তা কৰিব লাগে। সেইকাৰণে আমি ভাবিছোঁ যাতে সোনকালে তেওঁলোকে আমাৰ লগত কথা পাতে, সেইটোকে আমি কামনা কৰিছোঁ।